Hello friends, কি খবৰ? আজি বলক আজি আমাৰ গাঁওখন চাই আহোগৈ। মোৰ লগত আছে ভন্টি কস্তুৰী। হাই। আৰু এয়া হাই। হাই নিকুমনি। আৰু আমাৰ এই টিকলিজনী নামটো কৰিয়া? কৰিয়া? লুনামণি গৈ কৰিব পৰা নাই। লুনামণি গগৈ আজি ৰোৱাইছে চাব পাৰে দেখাব পাৰে। আমাৰ ৰাস্তাৰ কাষে কাষে দেখিব পথাৰবোৰ দেখা পাব য'ত বৰ্তমান ৰোৱা হৈছে। এয়া চাওক পথাৰ এইবোৰ আজি ৰোৱা হৈছিলে। আমাৰ গাঁৱৰ ৰাস্তাবোৰ এনেকুৱা গৰু থাকে গোবৰ দেখা পাব কাষত বাঁহ গছ দেখা পাব। লুনাই চেণ্ডেলে নিপিন্ধিলে। আমাৰ দৰ্শকসকলক দেখা দিয়া এখন এয়া আমাৰ নামঘৰ চাব পাৰে। আমি ভিতৰলৈ যোৱা নাই সোমাব নোৱাৰো। তদি কলে যাও হা কি পাতিছে আজি ইয়াত ইন্দ্ৰ সভা মানে পূজা কৰিছো। কৰিব লাগে ন প্ৰতি বছৰে কৰে আমাৰ অসমীয়া মানুহৰ নিয়ম। নামঘৰত বহাগ বিহুৰ পিছত বিহু নামঘৰ পাব, তাৰপিছতে নাম ল'ব ভকত গোপিনী, তাৰপিছতে হ'ব হাতৰ চোৱা, তাৰপিছত ইন্দ্ৰ সভা, তাৰপিছতে হ'ব বাটৰুৱা সভা হৈ থাকে ন এনেকৈ। তাৰপিছত বাটৰুৱা সভাটো শেষ আৰু তাৰপিছত আকৌ নতুনকৈ বছৰটো নতুন বছৰ আহিব। থেংক ইউ। লুনা চেণ্ডেল ধুনীয়া দেই মিলিছে কাপোৰযোৰ লগত। বল পলাং বলে আপা আৰু নাযাওঁ লাষ্ট পিছৰে বলে আমাৰ গাঁওখনকো বাবা দেখামগৈ বল। আমাৰ গৰুজনী টিলিঙা নহয় গ্লাছ লগাই থৈ দিয়া আছে। কোন আছিলে এয়া মইনাহঁতৰ ঘৰত কঠীয়া লগাইছে। কঠীয়া তুলি আছে আজি আমাৰ কাইলৈ বা পৰহি আমাৰ ৰুব পথাৰত। এখন লাও চাং মইনাহঁতৰ। আমাৰ টাপু বাঁহ হয়। টাপু বাঁহ আৰু জাতি বাঁহৰ পাৰ্থক্যটো হৈছে কি এইটো মানে ইয়াৰ গা গছটো বহুত ডাঙৰ হয়। জাতি বাঁহটো সৰু সৰু হয় ন। কেতিয়া ৰুব এইখিনি? বুধবাৰ নহয় মঙলবাৰ। মঙলবাৰ ৰুব বুধবাৰ। পুতি লগ খুটি কি আমি তিনিজনী এফে হ'ব যামগে আমি মাৰিব লাগিব।
এইখিনি কোনটো ধানৰ হেৰি হয় কঠীয়া মনচে ধান সেইটো খাবলৈ ভাল না হেৰি মদত বনাবলৈ ভাল একদম খাবলৈ ভাল অঁ ভাজি খেতি অঁ চাউলি কেনে এটা হাবি দিছোঁ মই অঁ ফটো উঠাই যাম ভুল থাকক তেনেহ'লে বাই বাই দেখিছেনে কঁঠালবোৰ ইমান তলৰ পৰা লাগিছে বহুত লাগিছে